হেল্ল' এভৰিৱান, আজি এটা ৰেচিপি লৈ আহিছোঁ। গোমধান যোনে যোনে ভাল পায় তেওঁলোকে ট্ৰাই কৰিব পাৰিব। এয়া মই গোমধান এটা লৈ সৰু সৰুকৈ কাটি চচপেন এটাত 10-15 মিনিটৰ কাৰণে বইল কৰিছোঁ আৰু ইয়াত অকণমান এড কৰিছোঁ নিমখ। আৰু ভেজিছৰ কাৰণে মই কি লৈছোঁ দেখিছেই, ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এয়া কেৰাহীত তেল গৰম কৰি পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু তাৰপিছত বাকী ভেজিছখিনিও এড কৰি পেলাই অলপ টাইমৰ কাৰণে ভাজি আছোঁ। আৰু তাত অলপমান দিছোঁ নিমখ, হালধি আৰু মিৰ্চ মছলা, তাৰপিছত অকণমান চেনি আৰু বইল কৰা গোমধান এপিচ মই এনেকৈ অকণমান কাটি লৈছোঁ। কাটি লৈ পেলাই ইয়াতে দি দিছোঁ আৰু তাৰপিছত এড কৰিছোঁ 1 চামুচ টমেটো চচ আৰু অলপমান দি দিছোঁ পানী। আৰু এতিয়া বইল কৰি থোৱা কৰ্ণখিনি ইয়াত এড কৰি দিলোঁ আৰু অলপমান লৰোৱাৰ পিছত আমাৰ এয়া ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। যদি আপোনালোকৰ ভাল লাগিল আপোনালোকেও ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, বাই।